ক'ত আছা কি কৰি আছা এই আপুনি তুমি যে আনিছিলা বস্তুটো তাকে কাটি আছো এফালে চোৱাচোন কি ও তুমি কেমেৰা অন কৰিলে নেকি মই আৰু মোৰ বন্ধুসকলক আজি মই সাৰপ্ৰাইজ দিম বুলি ভাবিছিলো কি বনাই আছা এই তুমি যে আপুনি আনিছিলা ঠাৰি কচু তাকে ৰেচিপি বনাবলৈ কাটি আছো এয়া ঠাৰি কচু আগতে আমাৰ এইফালে ইয়াত পাত থাকে দেখোন পাত কচু বুলিও কয় কিন্তু এতিয়া পাতটো নাই কাৰণে মই ঠাৰি কচু বুলিয়ে কৈছোঁ থালখনত কি আছে এয়া কাটি থৈছোঁ টুকুৰা টুকুৰকৈ এয়া পিঁয়াজো কাটি থৈছোঁ আদাও কাটি থৈছোঁ নহৰু কাটি থৈছোঁ এতিয়া বনামগৈ আৰু ঠিক আছে বন্ধুসকল তেনেহ'লে আপোনালোকক মই অলপ পাছত লগ পাই আছোঁ শিবু এইফালে চোৱাচোন কি কৰিছা এয়া সেইদিনাখন যে লোকেল চিকেন আনিছিলে তাৰে অকণমান আছিলে ঠাৰি কচুৰ লগত বনামগৈ লোকেল চিকেন অঁ ঠাৰি কচুৰ লগত বনাবা ন অঁ এইফালে চোৱাচোন কি অঁ তুমি দেখোন মোক কেমেৰা আছে য'তে ত'তে কৰি আছা কিয় কি হ'ল তাতে আৰু বনালোঁ আৰু অকণমান কেমেৰা ভিডিঅ' অকণমান ৰেকৰ্ডিং কৰোঁ বুলি ভাবিছোঁ বা হ'ব এতিয়া কি ঠাৰি কচুৰ লগত বনাবা অঁ এই জালুক অকণমান দিবাচোন জালুক দিম বাৰু অঁ তাৰ আগত বস্তু এটা দিম ৰ'বা তোমাক কি আছে ৰ'বা তোমাৰ ফেভাৰিট বস্তুৱে আছে কি হে এইটো লোৱা অ' ৱা বঢ়িয়া 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 এইটো বস্তু ভাল লাগে খাই দিয়া থেংক ইউ থেংক ইউ ক'লে নহয় কিটচেনত আহা মোক হেল্প কৰাহি আৰু কেমেৰাও ধৰাহি অ' তাৰমানে ঘোচ দিলা ন বা ৰেকৰ্ডিং হৈ আছে চবে গম পাব অ'হ আহা আহা নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল হোমমেকাৰ বৰ্ণালয় আৰু মই হ'লো আপোনালোকৰ হোষ্ট আৰু ড'ষ্ট বৰ্ণা বৰা আজি আপোনালোকলৈ লৈ আহিছোঁ আমাৰ পেট পূজা অৰ্থাৎ ৰেচিপি চিৰিজৰ অন্য এটি ভিডিঅ' আজি আমাৰ ৰেচিপি চিৰিজৰ ভিডিঅ'টোত কি থাকিব আপোনালোকে চাগে গম পাইছেই নহয় জানো তথাপিও আজি আমাৰ ৰেচিপি চিৰিজৰ ভিডিঅ'টোত থাকিব লোকেল চিকেন উইথ কচু লোকেল চিকেনখিনি মই কচুৰ লগত বনাম আপোনালোকে চাগে কোনোৱে বনাইছেই নহয়নে তথাপিও মই কেনেকৈ বনাওঁ সেইখিনিকে চাওঁ আহকচোন এয়া মই 300 গ্ৰামমান লোকেল চিকেন লৈ লৈছোঁ এইখন প্লেটত এয়া জিৰা গুড়ি এয়া গৰম মছলা এয়া ৰেড চিলি পাউডাৰ এয়া হৈছে চিকেন মছলা আৰু হালধি নিমখ এনেদৰে জোখমতে লৈ লৈছোঁ এতিয়া এই গোটেইখিনিৰে মই মাংসখিনি মেৰিনেট কৰিম এই গোটেইখিনি ইয়াত ঢালি দিছোঁ লগতে অকণমান দিম মিঠাতেল আপোনালোকে মাংসখিনিৰ লগত জোখমতে দিলেই হ'ল মই ইমানকণ দিছোঁ এইখিনি গোটেইখিনি এনেদৰে মেৰিনেট কৰিম হাতেৰেও কৰিব পাৰি কিন্তু মই ৰেড চিলি দিলোঁ যে সেইটো কাৰণে এনেদৰে হেতাখনেৰে দি দিছোঁ এয়া আমাৰ লোকেল চিকেনখিনি মেৰিনেট কৰা হৈ গৈছে এতিয়া এইফালে 3টা পিঁয়াজ এনেদৰে কাটি লৈছোঁ আদা নহৰু আৰু 2টা তেজপাত 4টা শুকান জলকীয়া এই নহৰু আৰু আদাখিনি মই এটা পেষ্ট বনাই ল'ম এই গোটেইখিনি গৰম তেলত ভাজি দিম এইখিনি হৈছে ঠাৰি কচু অথনি যে কাটি আছিলোঁ আপোনালোকেতো দেখিছেই চাগে এতিয়া এইখিনি গৰম কেৰাহীত অলপ পানী দি পেলাই বইল কৰি ল'ম এয়া আমাৰ পানীখিনি ধুনীয়াকৈ গৰম হৈ গৈছে গতিকে মই কচুখিনি ইয়াত দি দিওঁ এইখিনি 10 মিনিটমানৰ সময়ৰ কাৰণে ধুনীয়াকৈ বইল হ'বৰ কাৰণে ৰাখি থ'ম কচুখিনি বইল হয় মানে মই আদা নহৰুখিনি এইটোত এনেদৰে খুন্দি লওঁ আৰু ইয়াৰ পৰা মই কেইটুকুৰমান নহৰু থৈ দিছোঁ তাত
সেইখিনি মই তেলত দিম। এয়া আমাৰ আদা নহৰুখিনি ধুনীয়াকৈ গুড়া হৈ গৈছে, গতিকে আমি এতিয়া মাংসখিনি ফ্ৰাই কৰিবই পাৰোঁ। ইটো ষ্টভ যেতিয়া খালী আছে, গতিকে তাত কেৰাহীখন দিওঁ আৰু এই গোটেইবোৰ ফ্ৰাই কৰোঁ। এয়া আমাৰ কেৰাহীখন ধুনীয়াকৈ গৰম হৈ গৈছে। এতিয়া ইয়াত অলপ মিঠাতেল দি দিওঁ। আপোনালোকে আপোনালোকৰ মাংসখিনিৰ জোখ অনুসৰি দিব, মই ইমানখিনিয়ে দিছোঁ। এয়া আমাৰ তেলখিনি গৰম হৈছে, গতিকে মই জুইটো মিডিয়াম ফ্লেমত দি ল'ম আৰু এতিয়া এই বস্তুখিনি এটা এটাকৈ ইয়াত দি দিম। এতিয়া মই এইখিনি অলপমান লৰাই দিম। এয়া চাওক, অলপ অলপ ব্ৰাউন কালাৰটো আহিছেই, গতিকে মই ইয়াত খুন্দি থোৱা আদা নহৰুখিনি দি দিম। এতিয়া ভালকৈ গোটেইখিনি মিক্স কৰি লৰাই দিম। এয়া আদা নহৰুখিনি ধুনীয়াকৈ এটা কালাৰ আহিছে, গতিকে আমি চিকেনখিনি দিব পৰা হৈছোঁৱেই। এতিয়া মই চিকেনখিনি দি দিম। এতিয়া ভালদৰে গোটেইখিনি লৰাই দিম। ধুনীয়াকৈ মিক্স হৈ যাব লাগিব কিন্তু দেই। এতিয়া মই জুইটো একদম কমাই দিম আৰু 5 মিনিটমানৰ সময়ৰ কাৰণে এনেদৰে ঢাকি দিম। আৰু এইফালে চাওকচোন, এইখন কেৰাহীত ঠাৰি কচুখিনি ধুনীয়াকৈ বইল হৈ আছে। কচুখিনিও অলপ লৰাই দিলোঁ আৰু 5 মিনিটমানৰ পাছত কিজানি হ'বই। আজিতো এওঁ জালুক খাম বুলি কৈছিলে, গতিকে জালুকখিনি উলিয়াই লওঁ। এইটো এয়া মই এই বটলটোতে ভৰাই থৈছোঁ জালুকখিনি, গতিকে মাংসখিনিত মই কেতিয়া দিম আপোনালোকক দেখাম। আমাৰ কচুখিনিও বইল হৈ গৈছে, গতিকে এইখিনি মই এতিয়া নমাই দিম। কচুখিনি হৈ গ'ল যেতিয়া, এতিয়া মাংসখিনি অলপ লৰাই দিম। গতিকে চাওঁ আহকচোন মাংসখিনি কেনেকুৱা হৈ আছে। এয়া ঢাকনাখন গুচাই দিওঁ। মাংসখিনিৰ পৰা তেলখিনি ধুনীয়াকৈ ওলাই আহিছে আৰু বৰ ধুনীয়া কালাৰ এটা হৈছে, নহয়নে? মাংসখিনি লৰাই হৈছেহি। এতিয়া আমি ইয়াত কচুখিনি দিব পৰা হৈছোঁৱেই, গতিকে ঠাৰি কচুখিনি ইয়াত দি দিম আৰু ভালকৈ গোটেইখিনি লৰাই দিম। মন কৰিব কচুখিনিৰ সৈতে যাতে মাংসখিনি ধুনীয়াকৈ মিলি যায়। এয়া চাওকচোন, মিলি গৈছেনে ধুনীয়াকৈ। এতিয়া আমি চিকেনখিনি ঢাকি দিম আৰু জুইটো অলপমান বঢ়াই দিম। মাংসখিনি সিজে মানে মই অলপমান আপোনালোকৰ লগতে কথা পাতোঁ, নহয় জানো? বন্ধুসকল, আচলতে ব্ৰইলাৰ মাংস যদি হয় তেনেহ'লে
কম পানী দিলেও হয় আৰু সময়টো কম লাগে এইখিনি লোকেল চিকেন হোৱাৰ কাৰণে অকণমান সময় বেছি লাগিব গতিকে এইখিনিতে মই এটা সিক্ৰেট বস্তু দেখাও আহকচোন এয়া এই বাটিটো চাওকচোন ইয়াত কি আছে মই দুটা বিলাহী এনেদৰে কাটি থৈছো এইখিনি মই এই কাৰণে ৰাখিছো যে যেতিয়া মই লোকেল চিকেনৰ লগত কচু বনাও তেতিয়া বিলাহী দিওঁ বৰ ভাল লাগে টেষ্টটো আপোনালোকে দিয়ে নে জনাবচোন বাৰু মোক 2 মিনিট মান হৈ যোৱাৰ পাছত এতিয়া আমি মাংসখিনি অকণমান লৰাই দিম আৰু ইয়াত অলপমান পানী দি দিম এয়া পানীখিনি দিয়া হৈ গ'ল এতিয়া মই এইখিনি 20 মিনিট মান সময়ৰ কাৰণে ঢাকি দিম জুইটো কিন্তু বহুৱাই থাকিব 20 মিনিট হৈ গৈছে যেতিয়া এতিয়া আমি মাংসখিনি চাৱা হওকচোন জুইটো অলপ কমাই লম মাংসখিনি ধুনীয়া কালাৰ এটা হৈছে নহয়নে আৰু অকণমান লৰাই দিম এতিয়া কিন্তু মোৰ সিক্ৰেট বস্তুটো দিব পৰা হৈছে সিক্ৰেট মানে বুজি পাইছে নহয় আপোনালোকে চাগে নহয় জানো এয়া বিলাহীখিনি এতিয়া মই দি দিম আৰু অকণমান লৰাই দিম এতিয়া জালুকখিনিও দিব পৰা হৈছে গতিকে জালুকখিনিও দি দিম এয়া ইমানখিনি জালুক ইয়াত দি দিলোঁ ইমানখিনি দিলেই হ'ব আকৌ এবাৰ ধুনীয়াকৈ গোটেইখিনি লৰাই দিম এতিয়া 10 মিনিট সময়ৰ কাৰণে সিজিবলৈ দিম আৰু ঢাকনাখনেৰে ঢাকি দিম 10 মিনিট হৈ যোৱাৰ পাছত চিকেনখিনি কেনেকুৱা হৈছে চাওঁ আহকচোন এয়া দেখিছেনে চিকেনখিনিৰ কালাৰটো ধুনীয়া হৈছে নহয়নে এতিয়া আমি ভালদৰে লৰাই দিম সিজিছে আৰু গতিকে আমি বেছি সময় ৰাখিব নালাগে এতিয়া নধকাকৈ আমি 5 মিনিট সময় এনেদৰে ৰাখিম তাৰ পাছত নমাই দিম এয়া আমাৰ লোকেল চিকেন উইথ কচু ৰেডি হৈ গ'ল এটা বাউলতে ৰাখিলোঁ এয়া সাইডত মই অলপমান ধনিয়া এনেদৰে কাটি থৈছোঁ দেখিবলৈ ভাল লাগিছেনে আপোনালোকে বাৰু আজি ৰেচিপিটো চাই কেনেকুৱা পালে জনাবচোন এতিয়া কিন্তু আমি খাওঁগৈহে খাই পেলাই জনাম আপোনালোকক কেনেকুৱা পালোঁ বন্ধুসকল আমি এইমাত্ৰ লোকেল চিকেন উইথ কচু ৰেচিপিটো খাই উঠিলোঁ খাই বিৰাটেই ভাল লাগিলে আপোনালোকেও খাই চাবচোন বৰ ভাল পাব আপোনালোকেও চাগে ঘৰত বনায়ে তথাপিও মইনো কেনেকৈ বনাও সেইটোতো আপোনালোকে দেখিলেই আজি গতিকে এনেকৈও বনাই খাই চাবচোন বিৰাট ভাল পাব আজিৰ বাৰু ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে লগতে আপোনালোকে যদি আমাৰ চেনেলটো চাই আছে তেনেহ'লে সাবস্ক্ৰাইব কৰিব দেই আমাৰ চেনেলটোৰ নাম হ'ল হোমমেকাৰ বৰ্ণালয় আৰু মই হলো আপোনালোকৰ হোষ্ট আৰু ডষ্ট বৰ্ণা বৰা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু আকৌ এটি নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ধন্যবাদ